মহোদয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ৰ মাননীয় মিডিয়া উপদেষ্টা শ্ৰীযুত ঋষিকেশ গোস্বামী দেৱ সমন্বিতে মঞ্চত উপবিষ্ট আটাইকেইগৰাকী সন্মানীয় অতিথিক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিবলৈ আজিৰ সভাৰ মুখ্য অতিথি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে ধৰি আমাৰ আটাইকেইগৰাকী সন্মানীয় অতিথিক অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানটিত তথ্য আৰু জনসংযোগ বিভাগৰ দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত সঞ্চালককে ধৰি যুটীয়া সঞ্চালক আৰু উপসঞ্চালকসকলো আমাৰ মাজত উপস্থিত আছে। এতিয়া আমি আজিৰ অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ তথ্য আৰু জনসংযোগ বিভাগ অসমৰ মাননীয় আয়ুক্ত সচিব শ্ৰীযুত প্ৰীতম শইকীয়া মহোদয়ক। নমস্কাৰ। অনুষ্ঠানটোৰ আৰম্ভণিতে তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা আজিৰ সভাৰ মুখ্য অতিথি মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱলৈ আন্তৰিক কৃতজ্ঞতাৰ লগতে উষ্ম আদৰণি জনাইছোঁ। অত্যন্ত ব্যস্ততাপূৰ্ণ দিনপঞ্জীৰ মাজতো তেখেতে আমাৰ মাজত উপস্থিত হৈ সকলোকে উৎসাহিত কৰাৰ লগতে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। আমাৰ মাজত উপস্থিত হোৱা মুখ্যমন্ত্ৰী মহোদয়ৰ মাননীয় মিডিয়া উপদেষ্টা শ্ৰীযুত ঋষিকেশ গোস্বামী দেৱকো সাদৰ সম্ভাষণ জনাই অনুষ্ঠানটোলৈ আদৰিছোঁ। আজিৰ সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈছোঁ। বিগত 2 বছৰ ধৰি অসম চৰকাৰে সাংবাদিকসকলৰ বাবে কাৰ্যকৰী কৰি থকা এখন অন্যতম আঁচনি হৈছে মিডিয়া ফেলোশ্বিপ প্ৰদান। মূলতঃ কৰ্মৰত সাংবাদিকসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ অৰ্থে একোটা গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰোৱাৰ বাবে ৰূপায়ণ কৰি থকা এই আঁচনিৰ অধীনত এইবেলি 18গৰাকী সাংবাদিকক বাছনি কৰা হৈছে। মিডিয়া ফেলোশ্বিপ লাভ কৰিবলগীয়া প্ৰতিগৰাকী সাংবাদিকলৈ বিভাগৰ তৰফৰ পৰা অভিনন্দন তথা আদৰণি জনাইছোঁ। এই বছৰৰ পৰা সাংবাদিকসকলৰ বৃত্তিগত উৎকৰ্ষ সাধনৰ উদ্দেশ্য আগত ৰাখি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আন এখন অভিলাষী আঁচনি, যিখন হৈছে সাংবাদিকসকললৈ এককালীন অনুদান প্ৰদান। ৰাজ্যৰ মুঠ 20গৰাকী সাংবাদিকক 20-21 বৰ্ষৰ এককালীন অনুদান প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে। তেওঁলোকৰ প্ৰতিগৰাকীলৈ আন্তৰিক অভিনন্দন আৰু স্বাগতম জনাইছোঁ। আমাৰ বিভাগৰ নৱনিযুক্ত জিলা আৰু মহকুমা তথা তথ্য আৰু জনসংযোগ বিষয়াসকলৰ নিযুক্তি পত্ৰ প্ৰদানৰ কাৰ্যসূচী আজি আমি হাতত লৈছোঁ। প্ৰতিগৰাকী নৱনিযুক্ত বিষয়ালৈ আমি আদৰণি জনাইছোঁ। ইয়াৰ উপৰি এই অনুষ্ঠানত কাৰ্য সম্পাদনত পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে জিলা আৰু মহকুমা পৰ্যায়ৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়সমূহলৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব। আশা কৰিছোঁ এই পদক্ষেপে বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে অধিক কৰ্ম নিপুণতাৰ দিশে উৎসাহিত কৰিব। অনুষ্ঠানটোত উপস্থিত হোৱা প্ৰতিগৰাকী শ্ৰদ্ধাৰ সভাসদ স্বাগতম জনাই আদৰণি ভাষণ মই ইমানতে সামৰিছোঁ। ধন্যবাদ। তথ্য আৰু জনসংযোগ বিভাগৰ মাননীয় আয়ুক্ত সচিব শ্ৰীযুত প্ৰীতম শইকীয়া মহোদয়ক তেখেতৰ আদৰণি ভাষণৰ বাবে ধন্যবাদ জনাইছোঁ।
এতিয়া আমি আজিৰ সভাৰ সন্মানীয় অতিথি মুখ্যমন্ত্ৰী মহোদয়ৰ মাননীয় মিডিয়া উপদেষ্টা শ্ৰীযুত ঋষিকেশ গোস্বামী দেৱক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আয়োজিত আজিৰ এই মিডিয়া ফেলোশ্বিপ 11গৰাকী APSC চিলেকশ্যন কৰাৰ বিষয়ক প্ৰদান কৰিবলগীয়া নিযুক্তি পত্ৰ প্ৰদান, এককালীন সাহায্য আৰু পাৰদৰ্শিতাৰ ভিত্তিত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা জিলা আৰু মহকুমা পৰ্যায়ৰ কাৰ্যালয়ৰ যিবিলাকে ইয়াত উপস্থিত হৈছে, এই আটাইকে সন্মান প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰা এই সভাত উপস্থিত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মঞ্চত উপবিষ্ট আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, সচিব নীৰা সোণোৱাল ডাঙৰীয়ানী, সঞ্চালক অনুপম চৌধুৰী, আমাৰ সন্মুখত উপস্থিত থকা অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ সম্পাদক সাংবাদিক, তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰাক্তন সঞ্চালকসকল আৰু বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হোৱা সাংবাদিক বন্ধুসকল, আজি 4টা এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু 4টা কাৰ্যসূচীতেই আপোনালোকৰ সহযোগৰ কাৰণে সৰ্বপ্ৰথমে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোভিডৰ সময়ছোৱাত বাতৰি কাকতৰ মানুহে যি ধৰণে বিভিন্ন ঘটনা পৰিঘটনা ৰাইজৰ সন্মুখলৈ দাঙি ধৰিছিল, বাস্তৱ ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি পেলাই মানুহৰ মাজলৈ বাতৰি কঢ়িয়াইছিল আৰু যথেষ্ট ভাবুকি আহিছিল। মই নিজেই ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমৰ কাৰ্যালয়বিলাকলৈ গৈছিলোঁ, এটা ভয় লগা পৰিস্থিতি এটা আছিল, কিন্তু সদায় আন্ধাৰ নাথাকে, সূৰুজে নতুন দিনৰ পাতনি মেলে তাৰ নতুন কিৰণেৰে। গতিকে সেই দিনৰ আগতকৈ অৱসান ঘটিছে আৰু সেই সময়ত তথ্য আৰু জনসংযোগ বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰীসকলেও বিভিন্ন জিলাত সাংবাদিকসকলৰ সৈতে লগ লাগি পেলাই তেওঁলোকৰ নিজৰ কৰ্ম অতি সুচাৰুৰূপে আৰু নিষ্ঠা সহকাৰে পালন কৰিছিল। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিল যে আপুনি তথ্য আৰু জনসংযোগ বিভাগৰ জিলা আৰু মহকুমা পৰ্যায়ৰ যিবোৰ আমাৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভিডিঅ' কনফাৰেন্স কৰিব আৰু মই ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ সৈতে তেওঁলোকৰ সুখ দুখ কৰ্ম অভাৱ অভিযোগৰ বতৰা লৈছিলোঁ আৰু শেহতীয়াভাৱে তেওঁলোকৰ লগত আজিৰ পৰা কিছুদিন আগতে ভিডিঅ' কনফাৰেন্স কৰোঁতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যিসকলে এই দিনে নিশাই কষ্ট কৰিছে তেওঁসকলক আমি তেওঁলোকক প্ৰেৰণা যোগাবলৈ, মানুহৰ জীৱনত প্ৰেৰণা বা উৎসাহে মানুহক অধিক কৰ্মমুখী কৰি তোলে। হনুমানৰ সাধু এটা আছে, মই আজি ইয়াত ক'ব খোজা নাই, পঢ়ি আছিল, কিন্তু তেওঁক যেতিয়া তেওঁৰ মনত প্ৰেৰণা সোমাই দিয়া হয়, বিশেষকৈ আপুনি ল'ৰা ছোৱালীবিলাকক যদি গালি পৰা সলনি তেওঁলোকক প্ৰেৰণা দিয়ে, তেওঁলোকে সেই প্ৰেৰণাৰে ডাবুল ইঞ্জিনৰ অশ্বযুক্ত ইঞ্জিনৰ নিচিনা কাম কৰিবলৈ সক্ষম হয়। গতিকে আমাৰ এই বিষয়া কৰ্মচাৰীসকল যিসকলে ভালকৈ কাম কৰিছে তেওঁসকলক পুৰস্কাৰ কৰাৰ কাৰণে আজি এক ব্যৱস্থা কৰা হৈছে। সাংবাদিকসকল, দেশৰ নেতাসকলে যেনেকৈ ৰাজনীতিকসকলে যেনেকৈ মানুহৰ উন্নতিৰ কাৰণে কাম কৰে বা দেশখনৰ মংগলৰ কাৰণে কাম কৰে, সাংবাদিকসকলেও তেওঁলোকৰ পদ্ধতি বেলেগ হ'লেও তেওঁলোকেও কাম কৰে যে দেশখনৰ মংগল হওক। তেওঁলোকৰ সেই লিখা মেলাৰ উপৰিও প্ৰত্যেক মানুহৰ ভিতৰত বিভিন্ন প্ৰতিভা ভগৱানে দি পঠিওৱায়। আমি কেতিয়াবা দেখা পাওঁ টিভিতে আৰ্মিসকলে যুদ্ধ কৰে, চিয়াচেনত বৰফত 3 মাহ ভৰিত ঘাঁ লাগি যায়, জোতা সোমোৱাই তাত আমাৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকে কাম কৰে। আৰু তাৰ মাজত সেই সামৰিক বা পুলিচৰ মানুহ কিছুমানে দেখা পাওঁ কেতিয়াবা টিভিত সুন্দৰকৈ গান গায়, তেওঁলোকে গীত লিখে, সাহিত্য সৃষ্টি কৰে। গতিকে সাংবাদিকসকলে সংবাদ সেৱাৰ উপৰিও
তেওঁলোকে যে বিভিন্ন তেওঁলোকৰ মাজত প্ৰতিভা আছে, সেই প্ৰতিভাবিলাক এই মিডিয়া ফেলোশ্বিপৰ যোগেদি বিভিন্ন ছাবজেক্ট মেটাৰ আছে। যোৱাবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সূৰ্য পাহাৰলৈ গৈছিল, তাৰ কিছুদিন আগতে মই গৈছিলোঁ। সূৰ্য পাহাৰত গৈ পেলাই যেতিয়া দেখিলোঁ যে সৌ তাহানিতে সেই পাহাৰৰ গুহাত জৈনিজিম, বুদ্ধিজিম আৰু হিন্দুইজিম তিনিটাৰ সংমিশ্ৰণ কি ধৰণে শিলত খোদিত আছে, সেই কথাবিলাক আমি বহুতে নাজানো। সেইদিনাখন মোৰ ওচৰলৈ ইলেক্ট্ৰনিক মাধ্যমৰ কেইটামান বন্ধু আহিছিলে, তাৰপিছতে প্ৰতিদিন টাইমৰ নয়ন প্ৰতিমা আছিলে। তেওঁলোকক মই কৈছিলোঁ যে আপোনালোকে এটা টীম গৈ পেলাই গোটেইবিলাকে এই বস্তুবিলাক প্ৰসাৰ আৰু প্ৰচাৰ কৰিব লাগে। আৰু সেই কথাটো যেতিয়া মই দেখিলোঁ, আমাৰ অনুপম চৌধুৰী ডাঙৰীয়াক ক'লোঁ যে এখন কিতাপ উলিয়াব লাগে, যাতে মানুহে জানে। আমাৰ বহুত কথা আছে, আমি এতিয়াও সেই কথাবিলাক জনাব পৰা নাই। গতিকে এই মিডিয়া ফেলোশ্বিপৰ যোগেদি আপোনালোকে একোটা একোটা বিষয় লৈ পেলাই সেই বিষয়বিলাক যেতিয়া ইয়াত দাঙি ধৰিব আৰু সেইবোৰ যেতিয়া পুস্তিকা বা কিতাপ হিচাপে ওলাব, তেতিয়া আমাৰ উঠি অহা প্ৰজন্মই সেই কথাবিলাক জানিবলৈ সক্ষম হ'ব। মই নিজেই এই আজি শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে আমি কমিশ্যনৰ লগত আলোচনা কৰিছিলোঁ যে যিদিনাখন শংকৰদেৱ কলাক্ষেত্ৰ উদ্বোধন হৈছিলে, ডক্টৰ ভূপেন হাজৰিকাই গাইছিল, পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে, বহে ব্ৰহ্মাণ্ডক ভেদি, তৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছে প্ৰেম অমৃতৰ নদী। আৰু তেওঁৰ লগত সংগত কৰিছিলে প্ৰভাত শৰ্মা, আমাৰ বিখ্যাত গায়িকা তৰালী শৰ্মাৰ দেউতাক। আৰু ভূপেন হাজৰিকাই গীত পৰিৱেশন কৰোঁতে এটাও ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা নাছিল। আমাৰ পৰম্পৰাগত লোকবাদ্যৰে তেখেতে সংগীত পৰিৱেশন কৰিছিল। আৰু তাতেই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি আকৃষ্ট হৈ পিছত তেতিয়াৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীক কৈছিল যে এই ব্যক্তিজন ইমান জ্ঞানৰ ভঁৰাল, তেওঁক এটা ভাল পদত অধিষ্ঠিত কৰিব লাগে। আৰু তাৰপিছত সংগীত নাটক একাডেমীৰ সভাপতি হিচাপে ভূপেন হাজৰিকাক তাত অধিষ্ঠিত কৰা হৈছিল। তেতিয়া যিখন তাত আলোচনী ওলাইছিল, সেই আলোচনীখনত মই এটা প্ৰবন্ধ লিখিছিলোঁ তালৰ ওপৰত। আমি যে বজাওঁ তাল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰিছে, সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান। এই যে তাল খোল এইবিলাক কেনেকৈনো আহিল, ক'ৰ পৰা আহিল, বিভিন্ন কথা আমি জানিব লাগে। আৰু অসমৰ বাহিৰলৈ গ'লে আমি এইবিলাক কথা আমাক সুধিলে আমি জনাব পাৰিব লাগে। আৰু সেইকাৰণে ভূপেন হাজৰিকাই তাহানিতে জানিছিল কাৰণে তেওঁ বৰগীতটোক, আই নামক, বিয়া নামক, বিহু গীতক হিন্দীৰ মাজেদি গৈ পেলাই সেই ৭০ৰ আগৰ দশকৰ পৰাই তেওঁ প্ৰতিষ্ঠা কৰিছিল। আমি জোনাকেৰে ৰাতি গীতটো শুনিছোঁ লতা মঙ্গেশকাৰৰ কণ্ঠত। পিছত গম পাইছোঁ যে সেই গীতটো বঙালীলৈও ট্ৰান্সলেট কৰি পেলাই লতা মঙ্গেশকাৰে জ্যোৎস্নাৰ ৰাতি পিছুতানে স্মৃতি তেওঁ লিখিছে। গতিকে এই সাংবাদিকসকলে আপোনালোকে যি মিডিয়া ফেলোশ্বিপৰ যোগেদি এটা এটা নিৰ্দিষ্ট বিষয় লৈ পেলাই অনুসন্ধান কৰিছে, আৰু সেইখিনি আপোনালোকৰ যোগ্যতাৰ ভিত্তিত আমাৰ ইয়াত বহি আছে ৰবিশংকৰ ৰবি, বৈকুণ্ঠ গোস্বামী, লব্ধ প্ৰতিষ্ঠিত সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, মোৰ ভাতৃ গৌতম শৰ্মা, ৰাজ্যৰ বাতৰি ভূপেন ভট্ট। এই আমাৰ সাংবাদিকসকলে সেইবোৰ বাছি দিছে। গতিকে সেইবোৰ আমি সম্পদ হিচাপে গণ্য কৰিব লাগে। আৰু বাকীসকল সাংবাদিক বন্ধু যিসকল আপোনালোক ইয়াত উপস্থিত আছে, তেওঁসকলকো মই অনুৰোধ জনাওঁ যে সংবাদ সেৱা পৰিৱেশন কৰাৰ লগে লগে যে আমাৰ উঠি অহা প্ৰজন্মক যাতে আমি ভাল জ্ঞান দিব পাৰোঁ বহুল বিষয়। আৰু মই ভাবোঁ ভাৰতবৰ্ষৰ ভিতৰতে ইমান বৈচিত্ৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি থকা নৰ্থ ইষ্টৰ নিচিনা বিৰল জেগা অন্য ঠাইত নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ গীত, মাত, পোচাক, বাদ্যযন্ত্ৰ এইবিলাকৰ ওপৰত ৰিচাৰ্চ হ'ব পাৰে। কিমান বিষয় আছে আমি নিজেই নাজানো বহুত কথা। মই যেতিয়া ভূপেন হাজৰিকাৰ গীতবিলাক একদম গুৰুত্ব সহকাৰে পঢ়োঁ, এতিয়াও আমি ভূপেন হাজৰিকাৰ বিষয়ে ভালকৈ জনা নাই। কিমান বিষয় তেওঁ দাঙি ধৰিছিল বিশ্বৰ আগত, ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু চুবুৰীয়া ৰাজ্যবিলাকৰ ওচৰত। গতিকে এই বিষয়বিলাক আপোনালোকে বিভিন্ন বিষয় আপোনালোকে লৈছে। মই সূৰ্য পাহাৰ এটা উদাহৰণে দিছোঁ, অজস্ৰ কথা আছে আমাৰ জিলাত, সেই বিভিন্ন জিলাসমূহত। সেইবোৰ আমি আনি যদি আমি নতুন প্ৰজন্মক জনাওঁ, আপুনি যদি নিজৰ কথাই নাজানে আপুনি বাহিৰৰ কথা জানিলে নহ'ব। আমি যদি দিল্লী, কলিকতা, বম্বেলৈ যাওঁতে আমাৰ নিজৰ ওপৰত সুধিলে আমি উত্তৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে সি আত্মসন্মানত নপৰে। গতিকে নিজৰ বিষয়ে প্ৰথম জানিব লাগিব। ধেমাজি নামটোনো কিয় হ'ল, গোৱালপাৰা কেনেকৈ হ'ল, গোৱালপাৰাৰ ওপৰত কিতাপ এখন লিখিছিল এজন ব্যক্তিয়ে, কেনেকৈনো গোৱালপাৰা হ'ল, টিকৰিকিল্লা মানেনো কি, এইবিলাকত একোটা একোটা তাৎপৰ্য আছে। কথাগুৰু চৰিতত
মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে কেনেকেনো তাহানিখন ভূটানলৈকে তেওঁ কালচাৰেল এম্বেচাডৰ হিচাপে দামোদৰ আতৈ আৰু নিৰঞ্জন আতৈক পঠাই পেলাই তাৰ পৰা সাংস্কৃতিক বিনিময় সম্ভৱ কৰিছিল। কিদৰেনো আশুতোষ মুখাৰ্জীয়ে কলিকতা ইউনিভাৰ্চিটিত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত সংস্পৰ্শলৈ আহি লক্ষ্মীনাথ বেজবৰুৱাই তাহানিতে গৈ সম্বলপুৰত কিদৰে তেওঁ ঘৰ নিৰ্মাণ কৰি পেলাই আমাৰ গোটেই সাংস্কৃতিক বা ভাষাক চহকী কৰিবলৈ যত্ন কৰিছিল, এইবোৰ আমাৰ জনাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ তথ্য আৰু জনসংযোগ বিভাগে এই কামটো কৰি পেলাই সাধুবাদৰ পাত্ৰ হৈছে। আৰু যিসকলে নতুনকৈ আজি চাকৰিত যোগদান কৰিব, আপোনালোকৰ অতি ভাগ্য এইকাৰণে, মোৰ এইটো নিজা ধাৰণা, প্ৰত্যেকৰে নিজা নিজা ৰুচি থাকে, চিন্তা থাকে, ধাৰণা থাকে, তাৰ উপৰিও কিছুমান সাৰ্বজনীন ধাৰণা থাকে। এই তথ্যই শক্তি আজিৰ যুগত, কিন্তু তাতকৈও ডাঙৰ কথা আমাৰ নৰনাৰায়ণ ৰূপী জনগণ বুলি কয়, সেইকাৰণে আপোনাৰ জনসংযোগটো চবতকৈ ডাঙৰ কথা। মই ক্লাছ 8ত থাকোঁতে এখন মেগাজিন উলিয়াইছোঁ অৰণ্য, সেই কপিটো আজিও থৈ দিছোঁ মই। আৰু সেই মেগাজিনখন উলিয়াবলৈ মোৰ নিজৰ জেগাৰ পৰা প্ৰায় 10 কিলোমিটাৰ চাইকেল মাৰি গৈ 3জন মানুহক লগ ধৰিছিলোঁ। তাৰপিছত এজন মোৰ শিক্ষাগুৰু আছিল পিছত কাৰ্যক্ৰমত, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, মহেশ্বৰ নেওগ আৰু কমল নাৰায়ণ চৌধুৰী। মন প্ৰজাপতি চিনেমা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে, চন্দ্ৰপুৰত শ্বুটিং হৈছিল ভূপেন হাজৰিকাৰ লগত লগ লাগি। আৰু বিষ্ণু ৰাভাৰ যিবোৰ গীত, মোৰ জীৱনত ইন্দ্ৰধনু গঢ়িম, তেওঁৰ তাতে অৰিজিন সেই গীতবিলাক আছে। গতিকে সেই 3জন মানুহক লগ ধৰাৰ পিছত তেওঁলোকে যিবোৰ আমাক সুভাষিক দিছিল সেইবোৰ চপাইছিলোঁ, আৰু সেইবোৰেই আমাৰ জীৱনত টাৰ্ণিং পইণ্ট আছিলে। এই যে মানুহখিনিক লগ পাইছিলোঁ, লগ পোৱাৰ ফলত এটা সাহসে মনত বাহ লৈছিলে। আৰু মোৰ আজিও মনত আছিলে, তেতিয়া আমাৰ হাউলিত হাইস্কুল শিক্ষক সন্থাৰ অধিৱেশন হওঁতে তেতিয়া মুখ্যমন্ত্ৰী আছিল, আজি মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৈ ইয়াত আপোনালোকৰ আগত ভাষণ দিছোঁ। তেতিয়া মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাবলৈ ভয় লাগে। মই মেগাজিনখন লৈ বিক্ৰী কৰিবলৈ গৈছিলোঁ, হৰঠিঙে ধুতি আৰু কুৰ্তা পিন্ধি পেলাই। তেওঁ মোক বোলো ছাৰ এখন লওক, এনেকৈ ক'লোঁ। তাত তেওঁ ক'লে এইখনৰ নাম অৰণ্যচোন। মই বোলো হয়, অৰণ্য কেলৈ দিছা, হাউলিত ক'ত অৰণ্য আছে? তেতিয়া মোৰ মুখৰ পৰা এটা শব্দ ওলাইছিল যে ছাৰ, হাউলিত জন অৰণ্য আছে। এই জন অৰণ্যৰ মাজত যদি আপোনালোকে জনসংযোগ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ জীৱনৰ সাৰ্থকতা তাতেই ৰূপায়িত হ'ব। গতিকে আপোনালোকে অনাগত দিনত জীৱনটোক এটা নিষ্ঠা আৰু সততাৰে আগবঢ়াই লৈ যাওক, আৰু বেলেগে নোবেল প্ৰাইজ দিব নালাগে, আপুনি নিজে নিজৰ ওপৰত উৎসাহীৰে থিয় হৈ থাকক। এই আশাকে কৰি মই এটা হিন্দী শায়ৰীৰে মোৰ বক্তব্য সামৰিছোঁ। না মুহ ছুপা কে জিও और ना सर झुका के जियो, गमों के दर भी आए तो मुस्कुरा के जियो। হাঁহি হাঁহি আপোনালোক জীয়াই থাকক। এই বক্তব্য ৰাখি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। মুখ্যমন্ত্ৰী মহোদয়ৰ মাননীয় মিডিয়া উপদেষ্টা শ্ৰীযুত ঋষিকেশ গোস্বামীদেৱক তেখেতৰ বক্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি আজিৰ সভাৰ মূল কাৰ্যসূচীসমূহলৈ আগবাঢ়িব বিচাৰিছোঁ। আমাৰ বিভাগৰ তথ্য আৰু জনসংযোগ বিভাগৰ এক অন্যতম কাৰ্যসূচী, অন্যতম আঁচনি মিডিয়া ফেলোশ্বিপ প্ৰদান। আৰু এই বছৰ 18গৰাকী সাংবাদিকক এই ফেলোশ্বিপৰ বাবে বাছনি কৰা হৈছে। আমি আজিৰ সভাৰ মুখ্য অতিথি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ মিডিয়া ফেলোশ্বিপসমূহ প্ৰদান কৰিবলৈ। আমি নামসমূহ মাতি যাম আৰু ফেলোশ্বিপ গ্ৰহণ কৰিবলৈ সাংবাদিকসকলক আমি মঞ্চত আহিবলৈ অনুৰোধ জনাম। আমি মিডিয়া ফেলোশ্বিপ অনুষ্ঠান প্ৰদান আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতেই গুৱাহাটীৰ অমৰেন্দ্ৰ ডেকা। গুৱাহাটীৰ অমৰেন্দ্ৰ ডেকাৰ পিছত কৰিমগঞ্জৰ বিভাস বৰ্ধন। কৰিমগঞ্জৰ বিভাস বৰ্ধন, তেখেতৰ পিছত নগাঁৱৰ চন্দনজ্যোতি বৰা। নগাঁৱৰ চন্দনজ্যোতি বৰা। নগাঁৱৰ চন্দনজ্যোতি বৰাৰ পিছতেই গুৱাহাটীৰ চন্দন শৰ্মা। গুৱাহাটীৰ চন্দন শৰ্মাৰ পিছতেই তিনিচুকীয়াৰ
চিন্ময় শৰ্মা, তিনিচুকীয়াৰ চিন্ময় শৰ্মাৰ পিছত গুৱাহাটীৰ দিগন্ত চহৰীয়া, গুৱাহাটীৰ দিগন্ত চহৰীয়াৰ পিছত তেজপুৰৰ দীপ কুমাৰ কলিতা, তেজপুৰৰ দীপ কুমাৰ কলিতা, তেখেতৰ পিছত গুৱাহাটীৰ জোনজ্যোতি দত্ত বৰা, গুৱাহাটীৰ জোনজ্যোতি দত্ত বৰাৰ পিছতে গুৱাহাটীৰ খনীন্দ্ৰ নাথ ডেকা, গুৱাহাটীৰ খনীন্দ্ৰ নাথ ডেকাৰ পিছত গুৱাহাটীৰ কংকনা গোস্বামী, গুৱাহাটীৰ কংকনা গোস্বামীৰ পিছতে গুৱাহাটীৰ লক্ষ্যজিৎ গোহাঁই, লক্ষ্যজিৎ গোহাঁইৰ পিছতে গুৱাহাটীৰ মানস প্ৰতিম দত্ত, মানস প্ৰতিম দত্তৰ পিছতে গুৱাহাটীৰ মিতালী কোঁৱৰ, মিতালী কোঁৱৰৰ পিছত গুৱাহাটীৰ পংকজ শইকীয়া, গুৱাহাটীৰ মিতালী কোঁৱৰৰ পিছতেই গুৱাহাটীৰ পংকজ শইকীয়া আৰু তেখেতৰ পিছত গুৱাহাটীৰ প্ৰস্তুতি গগৈ, গুৱাহাটীৰ প্ৰস্তুতি গগৈৰ পিছত গুৱাহাটীৰ প্ৰীতিৰেখা ভূঞা, প্ৰস্তুতি গগৈৰ পিছত প্ৰীতিৰেখা ভূঞা আৰু প্ৰীতিৰেখা ভূঞাৰ পৰৱৰ্তী গৰাকী ৰিতুল ভাগৱতী, ৰিতুল ভাগৱতীৰ পিছত অন্তিম গৰাকী সাংবাদিক গুৱাহাটীৰ ৰূপলী বৰা, গুৱাহাটীৰ ৰূপলী বৰা। এইবাৰ আমি আগবাঢ়িছোঁ সাংবাদিকলৈ এককালীন অনুদান প্ৰদান কাৰ্যসূচীলৈ। প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ তৰফৰ পৰা। আমি তেখেতসকলৰ নামসমূহ মাতি গৈছোঁ। প্ৰথমতে যোৰহাটৰ অনন্ত নাৰায়ণ বৰঠাকুৰ, যোৰহাটৰ অনন্ত নাৰায়ণ বৰঠাকুৰ, তাৰপিছতে হাফলঙৰ অনুপ বিশ্বাস, হাফলঙৰ অনুপ বিশ্বাস আৰু তেখেতৰ পিছত নলবাৰীৰ অৰূপ ৰঞ্জন বৰ্মন, নলবাৰীৰ অৰূপ ৰঞ্জন বৰ্মনৰ পিছত ডিফু কাৰ্বি আংলঙৰ পৰা অগষ্টিন টেৰন আৰু অগষ্টিন টেৰণৰ পৰৱৰ্তী গৰাকী টংলা ওদালগুৰিৰ বাপন চন্দ্ৰ শৰ্মা, অৰূপ ৰঞ্জন বৰ্মন, তাৰপিছতে অগষ্টিন টেৰন আৰু তেখেতৰ পিছত বাপন চন্দ্ৰ শৰ্মা। বাপন চন্দ্ৰ শৰ্মাৰ পৰৱৰ্তী গৰাকী গুৱাহাটীৰ বিদ্যুৎ কলিতা, অগষ্টিন টেৰন, বাপন চন্দ্ৰ শৰ্মা, পৰৱৰ্তী গৰাকী গুৱাহাটীৰ বিদ্যুৎ কলিতা। তাৰপিছতে গুৱাহাটীৰ বিপুল বৰ্মন, বিপুল বৰ্মনৰ পৰৱৰ্তী গৰাকী মাজুলীৰ বিপুল শইকীয়া, মাজুলীৰ বিপুল শইকীয়া আৰু তেখেতৰ পিছত নলবাৰীৰ চম্পক বৈশ্য,
নলবাৰীৰ চম্পক বৈশ্যৰ পিছতে মৰিগাঁৱৰ ডালিম ফুকন, বিপুল বৰ্মন, বিপুল শইকীয়া, চম্পক বৈশ্য, ডালিম ফুকন। ডালিম ফুকনৰ পৰৱৰ্তীগৰাকী বেবেজীয়া নগাঁৱৰ দেৱজিৎ হাজৰিকা। দেৱজিৎ হাজৰিকাৰ পিছতে মাজুলীৰ দিবাকৰ শইকীয়া। চম্পক বৈশ্য, ডালিম ফুকন, দেৱজিৎ হাজৰিকা, তাৰপিছতে দিবাকৰ শইকীয়া। দিবাকৰ শইকীয়াৰ পিছত নগাঁৱৰ দীপক কুমাৰ শৰ্মা। নগাঁৱৰ দীপক কুমাৰ শৰ্মাৰ পিছত গুৱাহাটীৰ জয়ন্ত কুমাৰ দাস। দীপক কুমাৰ শৰ্মা, জয়ন্ত কুমাৰ দাসৰ পিছত নগাঁৱৰ জিতেন বৰকটকী। নগাঁৱৰ জিতেন বৰকটকীৰ পিছতে গুৱাহাটীৰ নয়ন প্ৰতিম কুমাৰ। জয়ন্ত কুমাৰ দাস, জিতেন বৰকটকী, নয়ন প্ৰতিম কুমাৰ, তাৰপিছতে বৰপেটাৰ পুলেন কুমাৰ দাস। পুলেন কুমাৰ দাসৰ পৰৱৰ্তীগৰাকী নগাঁৱৰ শৈলেন কুমাৰ শইকীয়া। নয়ন প্ৰতিম কুমাৰ, পুলেন কুমাৰ দাস, শৈলেন কুমাৰ শইকীয়া, তাৰপিছত গুৱাহাটীৰ সঞ্জয় চক্ৰৱৰ্তী। আৰু সঞ্জয় চক্ৰৱৰ্তীৰ পিছতে অন্তিমগৰাকী সাংবাদিক বাক্সাৰ উৎপল ডেকা। শৈলেন কুমাৰ শইকীয়াৰ পিছত সঞ্জয় চক্ৰৱৰ্তী আৰু অন্তিমগৰাকী বাক্সাৰ উৎপল ডেকা। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী জিলা আৰু মহকুমা তথ্যৰ জনসংযোগ বিষয়া পদত নৱনিযুক্ত বিষয়াসকললৈ নিযুক্তি পত্ৰ প্ৰদান। প্ৰথমতেই জিলা তথ্য আৰু জনসংযোগ বিষয়া পদত নিযুক্তি লাভ কৰাসকলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতেই শ্ৰী অয়ন হাজৰিকা। অয়ন হাজৰিকাৰ পিছত শ্ৰী দিব্যজ্যোতি শৰ্মা। প্ৰথমতে শ্ৰী অয়ন হাজৰিকা, শ্ৰী দিব্যজ্যোতি শৰ্মা, শ্ৰীমতী পম্পী দেৱী। শ্ৰীমতী পম্পী দেৱীৰ পিছত শ্ৰী চিদানন্দ শইকীয়া। এয়া শ্ৰী দিব্যজ্যোতি শৰ্মা, তাৰপিছতে শ্ৰীমতী পম্পী দেৱী, তাৰপিছত শ্ৰী চিদানন্দ শইকীয়া। পৰৱৰ্তীগৰাকী শ্ৰী তাপস কুমাৰ বৰা। আৰু তাপস কুমাৰ বৰাৰ পিছতে শ্ৰীমতী অংকিতা গগৈ। শ্ৰী তাপস কুমাৰ বৰা, তাৰপিছত শ্ৰীমতী অংকিতা গগৈ। আৰু অংকিতা গগৈৰ পিছতে আমি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া পদত নিযুক্তি লাভ কৰাসকলক নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাম। প্ৰথমতে শ্ৰী সুপ্ৰতিম দে। শ্ৰী সুপ্ৰতিম দেৰ পিছত শ্ৰীমতী গুৰমিত কৌৰ চুৰি, শ্ৰীমতী বৰ্ণালী দত্ত, শ্ৰীমতী নীৰা ৰায় আৰু শ্ৰী উপকুল দাস। এইবাৰ আমি আগবাঢ়িছোঁ আন এটি কাৰ্যসূচীলৈ। প্ৰথমবাৰৰ বাবে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ তৰফৰ পৰা কাৰ্য সম্পাদনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিলা আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়সমূহলৈ পুৰস্কাৰ প্ৰদান কাৰ্যসূচী হাতত লোৱা হৈছে। এয়া প্ৰথম স্থানপ্ৰাপ্ত ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াক আৰু কৰ্মচাৰীসকলক আমি পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
ডিব্ৰুগড় জিলাৰ তথ্যৰ জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰিছে শোণিতপুৰ জিলাৰ তথ্যৰ জনসংযোগ বিষয়াৰ কাৰ্যালয় তথা কৰিমগঞ্জ জিলাৰ তথ্যৰ জনসংযোগ বিষয়াৰ কাৰ্যালয়। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচীত ব্যস্ত হ'বলগীয়া হোৱাৰ বাবে শোণিতপুৰ জিলাৰ বিষয়া কৰ্মচাৰীসকল আজি অনুষ্ঠানত উপস্থিত হ'ব নোৱাৰিলে। পৰৱৰ্তী সময়ত সঞ্চালকালয়ৰ পৰা তেওঁলোকে পুৰস্কাৰটি সংগ্ৰহ কৰিব। দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আমি কৰিমগঞ্জ জিলাৰ তথ্যৰ জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে যুটীয়াভাৱে মাজুলীৰ জিলা তথ্যৰ জনসংযোগ বিষয়াৰ কাৰ্যালয় তথা ৰঙিয়া মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়। মাজুলী আৰু ৰঙিয়া। তৃতীয় পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ মাজুলী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক তথা ৰঙিয়া মহকুমাৰ তথ্যৰ জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্য অতিথি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমন্বিতে আটাইকেইগৰাকী সন্মানীয় অতিথিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি আজিৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত মিডিয়া ফেলোশ্বিপ সাংবাদিকলৈ এককালীন অনুদান, জনসংযোগ বিষয়াৰ নিযুক্তি পত্ৰ, জনসংযোগ বিভাগৰ পাৰদৰ্শিতা প্ৰদান কৰা জিলাৰ মহকুমা পৰ্যায়ৰ কাৰ্যালয়লৈ পুৰস্কাৰ প্ৰদান অনুষ্ঠানত আজি মঞ্চত মোৰ সৈতে উপস্থিত থকা অসম চৰকাৰৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়া, আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ ডাঙৰীয়ানী, তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰী ডাঙৰীয়াৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰীসকল, উপস্থিত বিশিষ্ট সাংবাদিকসকল আৰু শুভাকাংক্ষীসকল, সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই অনুষ্ঠানত ফেলোশ্বিপ, এককালীন অনুদান, নিযুক্তিপত্ৰ আৰু পাৰদৰ্শিতা প্ৰদান কৰা জিলা আৰু মহকুমাৰ যিসকলে বিভিন্ন বঁটা পত্ৰ ইত্যাদি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে তেখেতসকলক মই
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তথ্য আৰু জনসংযোগ এই বিভাগটোৰ যিখিনি মৌলিক দায়িত্ব এই কথা আপোনালোকে সকলোৱে অনুধাৱন কৰে বুলি মোৰ বিশ্বাস। কাৰণ আজি একবিংশ শতিকাত আমি সকলোৱে এই কথাটো মনত ৰাখিব লাগিব, পৃথিৱীৰ বুকুত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। চৰকাৰী আৰু বেচৰকাৰী সকলো খণ্ডতে, প্ৰাইভেট এণ্ড পাব্লিক ছেক্টৰ সকলো কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজত আমি মৰ্যাদা সহকাৰে, সন্মান সহকাৰে অৱস্থান কৰিব লাগিব, জীয়াই থাকিব লাগিব। গতিকে সেইবাবে এখন চৰকাৰে জনকল্যাণমুখী যিবিলাক আঁচনি হাতত লয়, ইয়াক মূল্যাংকন কৰা দায়িত্বটো এই বিভাগটো, জিলাই জিলাই মহকুমা বিভিন্ন পৰ্যায়। ৰাইজে বুজি উঠিব লাগিব চৰকাৰখনে প্ৰকৃতাৰ্থত কি কৰিব বিচাৰিছে। চৰকাৰী এই আঁচনিৰ যোগেদি কোন শ্ৰেণীৰ ৰাইজক উপকৃত কৰিব বিচাৰিছে, কোন শ্ৰেণীৰ ৰাইজৰ সামাজিক অৰ্থনৈতিক এই দিশবিলাক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিব বিচাৰিছে। গতিকে জনসংযোগ এই যিটো কমিউনিকেশ্যন, এইটো আপোনালোকে নিজ নিজ জিলাত, নিজ নিজ মহকুমাত যদি সঠিকভাৱে অধ্যয়ন কৰি লয়, এখন জিলাত যদি 15 লক্ষ জনতাই বসবাস কৰে, সেইখন জিলাৰ যিটো পৰম্পৰাগত পদ্ধতি, যিটো পৰম্পৰাগত লোকবিশ্বাস, যিটো পৰম্পৰাগত যিটো সমাজ ব্যৱস্থা, যিটো মূল্যবোধ, এই সকলোবিলাক কথা আপোনালোকে অধ্যয়ন কৰিবই লাগিব। কেৱল কোনোবা মন্ত্ৰী, কোনোবা উপায়ুক্ত বা কোনোবা জ্যেষ্ঠ বিষয়া যাব, সংবাদ মেলৰ যোগেদি বক্তব্য ৰাখিব, সেইখিনিকে লিখা মেলা কৰি পেলাই আপোনালোকে প্ৰেছলৈ পঠিয়াই দিব, তাতে আপোনালোকৰ দায়িত্ব শেষ হ'ব নোৱাৰে। ইয়াত বহুত দায়িত্ব আছে আৰু এই বিভাগটোত যিসকলে নিযুক্তি পাইছে, মই তেখেতসকলক বিশেষভাৱে আহ্বান জনাব বিচাৰিছোঁ 24x7, কাৰণ খবৰ 24 ঘণ্টাই আপুনি সংগ্ৰহ কৰিব লাগিব। খবৰ ওলাই থাকিব। মানুহ সমাজ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে খবৰ প্ৰতিটো মুহূৰ্ততে সৃষ্টি হ'ব। গতিকে সেই খবৰ সংগ্ৰহ কৰি মানুহক অৱগত কৰাৰ যিটো গুৰু দায়িত্ব, সেইটো বহন কৰিব লগা হ'লে আপুনি নিজক তেনেধৰণে পাকৈত কৰি ৰাখিব লাগিব। সকলো আপোনালোকে আপোনাৰ ইন্দ্ৰিয়ৰ পৰা আৰম্ভ কৰি আপোনাৰ মগজু, আপোনাৰ একাগ্ৰতা, আপোনাৰ নিষ্ঠা, আপোনাৰ সততা, আপোনাৰ কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা, এই সকলোবিলাক আপুনি সকলো সময়তে পাকৈত কৰি ৰাখিব লাগিব। ইউ উইল হেভ টু ডেভেলপ ইউৰ স্মাৰ্টনেছ অফ প্ৰচিডিং, অফ কেৰিং ফৰৱাৰ্ড ইয়ৰ এজেণ্ডা। গতিকে মই ভাবোঁ যে এই বিভাগত অংশগ্ৰহণ কৰাৰ লগে লগে, নিযুক্তি পত্ৰ পাই আপোনালোকে যোগদান কৰাৰ লগে লগে সেইবিলাক কথা কিন্তু আপোনালোকে অধ্যয়ন কৰিব লাগিব। কাৰণ পৃথিৱীখন কেনেধৰণে গতি কৰিছে আৰু মানুহে জানিব বিচাৰে। আৰু এই বিভাগটোৰ ভিজিবিলিটি কিন্তু এতিয়াও বহুত দুৰ্বল হৈ আছে। বিভাগটোৰ ভিজিবিলিটি পাৱাৰফুল কৰিব লাগে। আপোনালোকে ভাবে নাই নাজানো, কিন্তু মই ফিল কৰোঁ এইটো। আজি প্ৰাইভেট ছেক্টৰৰ যিবিলাক মিডিয়া হাউচ আছে, তেওঁলোকৰ ভিজিবিলিটি ইমান পাৱাৰফুল কেনেকৈ? আমাৰ সাংবাদিকবিলাকৰ ভিজিবিলিটি, আমাৰো সাংবাদিকে যিসকল জনসংযোগ বিভাগত কাম কৰে, মানে কি তেখেতসকলেতো সংবাদ সংগ্ৰহ কৰিব লাগে। সংবাদ মানুহৰ মাজত থাকে, সমাজত থাকে। সংগ্ৰহ কৰিবৰ কাৰণে আপোনালোকে পৰিশ্ৰম কৰিব লাগিব। ইউ উইল হেভ টু টক টু দ্য পিপল, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দেয়াৰ psychology, their mindset, their hopes and expectations, their dream, their agony, their resentment, their grievances. Everything you will have to know. Then you can create news.
ভেলুজ এণ্ড ক্ৰেডিবিলিটিজ। গতিকে এতিয়াও উই হেভ মেনি মাইলছ টু গো। আমাৰ বিভাগৰ তৰফৰ পৰা চেষ্টা কৰা হৈছে নিষ্ঠাৰে। নতুন নতুন আমি কাৰ্যসূচী হাতত লৈছোঁ। সাংবাদিকসকলকো এই ক্ষেত্ৰত উৎসাহ উদ্দীপনা আগবঢ়াবৰ বাবে এই বিভাগটোৱে যোৱা 4.5 বছৰত বহু নতুন নতুন আঁচনি হাতত লৈছে, নতুন নতুন কাৰ্যসূচী হাতত লৈছে। কিন্তু মই ভাবোঁ যে ইয়াত এই বিভাগত কাম কৰা প্ৰত্যেকগৰাকী আমাৰ বিষয়াই এই কথাবিলাক মনত ৰাখিব লাগিব। আৰু মই ভাবোঁ যে জনসাধাৰণে আপোনালোকক জানিব বিচাৰে, এখন জিলাত কোনোবা ইনফৰমেশ্যন অফিচাৰ্ছ, DIP আৰু অফিচাৰ্ছ যদি তাত থাকে, তেওঁক মানুহে জানিব লাগে। তেওঁৰ বিষয়ে যদি মানুহে নাজানে বুজিব লাগিব। সেইগৰাকী বিষয়াৰ সক্ৰিয়তা কম, এক্টিভনেছ কম। কাৰণ আপুনি ইয়াত নিষ্ক্ৰিয় হৈ থাকিলে পৃথিৱীয়ে আপোনাক কোনো গুৰুত্ব নিদিয়ে। যিমান সক্ৰিয় হৈ থাকিব সিমান সমাজত সমাদৰ পাব, সিমান সমাজত গুৰুত্ব পাব, আৰু নিজেও আপোনাৰ ভিতৰ আত্মবিশ্বাস শক্তিশালীৰ ওপৰত গঢ় লৈ উঠিব। আৰু তেতিয়া আপুনি নিজকে কম্পিটিটৰ হিচাপে প্ৰস্তুত কৰিব পাৰিব। নহ'লে আপুনি আনৰ কথা শুনি থাকিব লাগিব, সদায় শ্ৰোতা হিচাপে থাকিব লাগিব, বক্তা হ'ব নোৱাৰিব। গতিকে মই ভাবোঁ যে আমাৰ এই বিভাগত কাম কৰা প্ৰত্যেকগৰাকী বিষয়াই এই সংকল্প ল'ব লাগিব। কাৰণ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যোৱা 4.5 বছৰত ইয়াৰ ভিতৰত ধৰক এতিয়া মাৰ্চ 2020ৰ 22 মাৰ্চৰ পৰা পৰম শ্ৰদ্ধাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনতা কাৰফিউ আহ্বান জনালে। তাৰ পৰা আৰম্ভ হ'ল কোভিড-19ৰ বিৰুদ্ধে শৃংখলাবদ্ধ যুঁজ। এই সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক আহ্বান জনালে, লকডাউন 1, 2, 3, 4 ইত্যাদি ইত্যাদি। সেই সময়ছোৱাত আমাৰ তৰফৰ পৰা ৰাইজে গম পাব পৰাকৈ খবৰবিলাক কেনেধৰণে আমি প্ৰেৰণ কৰিব লাগিছে, তাত বহু বিভাগৰ কাম কৰাটো সম্ভৱ নাছিল। তথাপিও আমি ইমিডিয়েটলি টি ছেক্টৰটো, ইণ্ডাষ্ট্ৰিটো আৰু এগ্ৰিকালচাৰ ছেক্টৰটোত কাম কাজবিলাক আৰম্ভ কৰিলোঁ। কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লৈ এই বিষয়ে ইয়াৰ যিটো সংবেদনশীলতা আৰু এই ক্ষেত্ৰত খেতিয়ক আৰু শ্ৰমিক ৰাইজৰ জীৱনৰ দৈনন্দিন দুবেলা দুমুঠি উপাৰ্জন কৰাৰ বিষয়বস্তু ইয়াত নিহিত হৈ আছে। বহু স্পৰ্শকাতৰ বিষয়। গতিকে এই কথাখিনি কেন্দ্ৰীয় চৰকাৰ উপলব্ধি কৰি আমাক অনুমতি প্ৰদান কৰিলে। আমিও চাহ শ্ৰমিক ৰাইজৰ সহযোগত, খেতিয়ক ৰাইজৰ সহযোগত নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখি, মাস্ক পিন্ধি, সঘনাই চাবোনেৰে হাত ধুই, শৃংখলাবদ্ধভাৱে কোভিড-19ৰ প্ৰটোকল মানি চলি আমি আমাৰ জীৱন যাত্ৰাক আগুৱাই নিয়াৰ প্ৰয়াস কৰিলোঁ। সেই সময়ত কেনেধৰণৰ প্ৰত্যাহ্বান আহিছিল বিভিন্ন বিভাগবিলাকৰ বাবে, এই কথাবিলাক মানুহৰ মাজত কিন্তু আলোচনা এতিয়াও হোৱা নাই ভালদৰে। What are the challenges the people in the state face during this period? How many field of activities being adversely affected? এই কথাবিলাক কোনে বিশ্লেষণ কৰিব? এইবিলাক বিশ্লেষণ কৰাৰ দায়িত্ব আমি ল'ব লাগিব, নহয়? আপোনালোকে ভাবে নাই এনে কথাবিলাক? মই কিন্তু ভাবোঁ, মই DIPR কিছুমান জিলা বিষয়াৰ লগত কেতিয়াবা মিটিং কৰিবলৈ গ'লে কথাও পাতোঁ। মই কথাও কওঁ তেখেতসকল, আপোনালোকে ঘূৰিবচোন, কথা পাতিব ৰাইজৰ লগত। আৰু মাজে মাজে আপোনালোকে একো ৰিপৰ্ট প্ৰস্তুত কৰিব যে সেইখন জিলাত মানুহৰ মানসিক অৱস্থা কেনে আছিল, মানুহে কেনেধৰণে কথাবিলাক ভাবিছিল, মানুহে কোন কোন বিষয়ত শংকিত হৈছিল। এই গোটেই কথাবিলাক আৰু চৰকাৰৰ বিভিন্ন আঁচনিবিলাকৰ যোগেদি আমি যেতিয়া সমাজক সকাহ দিয়াৰ বাবে প্ৰয়াস কৰিছিলোঁ,
চাউল দাইল যোগান ধৰি বিনামূলীয়াকৈ এইবিলাক কথা সহযোগিতা আগবঢ়ায়। এই কথাবিলাক সেই সময়ত মানুহে এই কথাবিলাক যদি আমি আলোচনা নকৰোঁ, লিপিবদ্ধ নকৰোঁ, সময় সোঁতত হেৰাই যাব। এই স্মৃতিৰ বুকুত ইয়াক সজীৱ কৰি ৰাখিবলৈ কথা আছে। কাৰণ এখন চৰকাৰে আমাৰ যিটো মেণ্ডেট জনসাধাৰণে দিছে 5 বছৰ, ইয়াৰ ভিতৰত এই যে প্ৰত্যাহ্বানবিলাকৰ যে সন্মুখীন হ'লোঁ, সেই সময়তো আমি সমাজখনৰ মাজত, মানুহৰ মাজত এটা আশা জীয়াই ৰাখিবৰ বাবে, আশাৰ ৰেঙনি উজ্জ্বলতাৰে মানুহৰ মাজলৈ প্ৰেৰণ কৰাৰ বাবে কেনেধৰণে আমি পদক্ষেপবিলাক লৈছিলোঁ। আৰু সেইবিলাক কথাই সমাজখনক সজীৱ কৰি ৰাখিছিল, হতাশ কৰা নাছিল। গতিকে এই কথাবিলাক সূক্ষ্মভাৱে বিশ্লেষণ হোৱা খুব দৰকাৰ। মানৱ সমাজৰ এই প্ৰত্যাহ্বানবিলাকৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে মানৱ সমাজে কেনেকৈ নিজক প্ৰস্তুত কৰিব লগা হয়, এই কথাবিলাক বৰ দৰকাৰী কথা। মই ভাবোঁ যে এইবিলাক কথা আপোনালোকে জিলা পৰ্যায়ত DIPৰ বিষয়াবিলাকে বিভিন্নগৰাকী গুণী জ্ঞানী মানুহক মাতি, বিভিন্ন কৰ্মক্ষেত্ৰৰ যিসকল বিশেষজ্ঞ, কথা বতৰা পাতি একোটা টোকা প্ৰস্তুত কৰিব লাগে। টোকাবিলাক সমাজলৈ প্ৰেৰণ কৰিব লাগে। Let the young generation understand, let the people understand how this particular situation been overcome. What was the discipline of approach? Everything should be well recorded so that this can be golden treasures of our entire journey of life. যাই কি নহওক, মই দীঘলীয়া বক্তব্য নাৰাখোঁ। আজি আমাৰ গোস্বামী ডাঙৰীয়াই আপোনালোকক ক'লে, সুন্দৰভাৱে কেইবাটাও কথা আঙুলিয়াই দিলে। আৰু মই আকৌ কওঁ, দিছ ইজ এজ অফ কম্পিটিশ্যন, দিছ ইজ এজ অফ ছায়েন্স এণ্ড টেকন'লজি। ইয়াৰ মাজত এই বিভাগটোৱে এটা গুৰুত্বপূৰ্ণ, চৰকাৰৰ বহু বিভাগ আছে, সেই বিভাগবিলাকৰ ভিতৰত আটাইতকৈ যদি ফ'কাছ ডিপাৰ্টমেণ্ট, দিছ ইজ দ্য ডিপাৰ্টমেণ্ট। সেইকাৰণে এই ফ'কাছ জ'নটোৰ ভিজিবিলিটিটো সমাজে চাব বিচাৰে। সেইকাৰণে আপোনালোক সকলো সময়তে 24/7 অৰ্থাৎ আপোনালোকে প্ৰতিটো মুহূৰ্ততে সজাগ সচেতন হৈ থাকিব লাগিব আৰু সক্ৰিয়তাৰে সমাজ সেৱাৰ কামত আত্মনিয়োগ কৰিব লাগিব। গতিকে সেই লক্ষ্যৰে আপোনালোকে নিজক আগন্তুক দিনত নিষ্ঠাৰে আগবঢ়াই যাব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু আজি যিসকল সাংবাদিকে এককালীন অনুদান পাইছে, মই তেখেতসকলকো আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। কাৰণ তেখেতসকলে বহু নিষ্ঠাৰে সংবাদ সেৱাত আত্মনিয়োগ কৰাৰ বাবে এই স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। আৰু যিসকলে মেধাভিত্তিত আজি নিযুক্তি লাভ কৰিছে, মই ভাবোঁ যে আপোনালোকে আগন্তুক দিনত একোটা ইনষ্টিটিউশ্যন হিচাপে আপোনালোকে নিজক গঢ়ি তোলক, যাতে সমাজখনে আপোনালোকৰ যি উন্নত মানদণ্ডৰ সেৱাৰ প্ৰত্যক্ষ কৰি যাতে হাজাৰজনে আগন্তুক দিনত এনেধৰণে সমাজ সেৱা, দেশ সেৱা কামত আত্মনিয়োগ কৰিবৰ বাবে অনুপ্ৰেৰণা বুটলিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও যিসকলে ভাল কাম কৰাৰ বাবে জিলা আৰু মহকুমা পৰ্যায়ত স্বীকৃতি বুটলিছে, মই তেখেতসকলক অভিনন্দন জনাইছোঁ। আৰু ফেলোশ্বিপ পোৱাসকলকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে আমি সকলোৱে মিলি আগন্তুক দিনত এই বিভাগটোক অধিক জনসাধাৰণৰ অত্যন্ত আস্থা আৰু বিশ্বাসৰ বিভাগ হিচাপে আমি গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিম। কাৰণ আমাৰ মূল কথা হৈছে কি, যে উঠি অহা চামটোক আমি অধিক কৰ্ম উদ্যোগী কৰি তুলিব লাগিব। কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত যাতে সকলোৱে অত্যন্ত সক্ৰিয়তা প্ৰদৰ্শন কৰে, সকলোৱে যাতে নিষ্ঠাৰে কাম কৰাৰ মানসিকতা তৈয়াৰ কৰে। কাৰণ আটাইতকৈ আমাৰ ডাঙৰ দুৰ্বলতা আমাৰ সমাজত এটাই মই দেখিছোঁ, যে আমি কম কাম কৰোঁ, কম কাম কৰি বহুতখিনি বেছি আশা কৰোঁ। তেনেধৰণে সম্ভৱ নহয়। এইটো পৃথিৱীৰ কোনো ব্যক্তি, পৰিয়াল, সমাজৰ বাবে এইটো সম্ভৱেই নহয়। সফলতাৰ দুৱাৰদলিত উপনীত হ'ব লগা হ'লে বহুত কষ্ট কৰিব লাগিব। আৰু মই এতিয়াও ভাবোঁ, ৰাজস্থানত যদি এগৰাকী ব্যক্তিয়ে, মই নিজেই ৰাজস্থানলৈ বহুতবাৰ গৈছোঁ, 42, 43, 45 ডিগ্ৰী টেম্পাৰেচাৰত
একেবাৰে ইমান নিষ্ঠাৰে পথাৰত কাম কৰি থাকে। কেতিয়াবা মই গাড়ীৰ পৰা নামি পেলাই যেতিয়া দৰ্জা খোলোঁ, যি উত্তপ্ত গৰম, তৎসত্ত্বেও সেইবিলাক মানুহৰ যিটো দৃঢ়তা, নিষ্ঠা, সেইবিলাক দেখি ময়ো আচৰিত হওঁ। আমাৰ ইয়াত কিন্তু ইমান উত্তপ্ত গৰম নহয়, তথাপিও আমি বহুত কম পৰিশ্ৰম কৰোঁ। আৰু ইমান কম পৰিশ্ৰম কৰি বহুত বেছি সফলতা কামনা কৰাটো সমীচীন হ'বই নোৱাৰে। গতিকে সেইকাৰণে আগন্তুক দিনত যাতে অসমৰ বুকুত কৰ্ম সংস্কৃতিয়ে প্ৰাণ পাই উঠে, মইতো ভাবোঁ যে ন্যূনতম আমি 12 ঘণ্টা পৰিশ্ৰম কৰিবই লাগে। 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা পৰিশ্ৰম কৰাটো একেবাৰে সম্ভৱ, এইটো কিন্তু অসম্ভৱ কথা হ'বই নোৱাৰে। কিন্তু যি নহওক লাগে, সেইটোত এতিয়ালৈকে আমাৰ মাজত সেই অনুভূতি গঢ় লৈ উঠা নাই। গতিকে আগন্তুক দিনত আমি সাংবাদিক বন্ধুসকলে সকলোৱে মিলি মানুহৰ মাজত এইটো চেতনা জগাই তুলিব লাগিব। মই অলপ আগতে জুনিয়ৰ নেশ্যনেল এথলেটিক্স চেম্পিয়নশ্বিপৰ প্ৰায় 1600-1700 আমাৰ খেলুৱৈ ভাৰতবৰ্ষৰ 32খন ৰাজ্যৰ পৰা আহি পেলাই আজি সৰুসজাই ষ্টেডিয়ামত তেখেতসকলে খেৰাম আৰম্ভ কৰিছে। মই তেখেতসকলৰ লগত কথা পাতি পেলাই ভাল লাগিল। 2-3 গৰাকী প্লেয়াৰে মোক ক'লে যে কষ্ট কৰিব লাগিব। এগৰাকী বহু পদক লাভ কৰা প্লেয়াৰে মাইকলৈ আহি ক'লে যে কষ্ট কৰিবই লাগিব। আমিতো এতিয়া বুজি পাইছোঁ, অন্যান্য ৰাষ্ট্ৰবিলাকত মানুহে বহু কষ্ট কৰাৰ কাৰণে খেলুৱৈবিলাকে অলিম্পিকতো বিভিন্ন পৰ্যায়ত মেডেল পাবলৈ সক্ষম হয়, কিন্তু আমি ভাৰতবৰ্ষতো তেনেধৰণে অধিক পৰিশ্ৰম কৰিব লাগিব। অধিকটো সকলো কৰ্মক্ষেত্ৰতে যদি এইটো গঢ় লৈ উঠে, অধিক শব্দটো, আৰু মানুহে যদি তেনেধৰণে মানসিকভাৱে প্ৰস্তুত হয়, মই ভাবোঁ এইখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাটো একেবাৰে সম্ভৱ হৈ উঠিব। কিন্তু তাকেই নকৰি কেৱল বক্তব্যৰ যোগেদি ডাঙৰ সপোন দেখিলেই নহ'ব, কিন্তু ইয়াক বাস্তৱায়িত কৰাৰ বাবে আমি প্ৰতিটো কৰ্মক্ষেত্ৰত কাম কৰা প্ৰতিগৰাকী ব্যক্তিয়ে অধিক পৰিশ্ৰম কৰিব লাগিব। আৰু এই বাতাবৰণ সৃষ্টি কৰাৰ গুৰু দায়িত্ব পৰম শ্ৰদ্ধা সাংবাদিক বন্ধুসকলে যদি গ্ৰহণ কৰে, মানুহৰ মাজত সেই চেতনা শক্তি যদি গঢ় দিব পাৰে, সেইটোৱে আমাৰ জাতিটোৰ কাৰণে উল্লেখযোগ্য সফলতা হ'ব। আৰু সেই সফলতাই আগন্তুক কিমান বছৰলৈ জাতিটোক তীব্ৰ ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত, ক্ষিপ্ৰ উন্নয়নৰ বাটত আগবঢ়াৰ ক্ষেত্ৰত শক্তি যোগান ধৰিব, সেই কথাটো মই আজি অনুমান কৰিব নোৱাৰোঁ। কিন্তু মই এটি কথা উপলব্ধি কৰোঁ যে ৱৰ্ক ইজ ৱৰ্শ্বিপ, ডিউটি ইজ গড। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। দৈনিক 18 ঘণ্টা পৰিশ্ৰম কৰে। এইটো এদিন দুদিনৰ কথা নহয়। 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ দিনৰ পৰা আজিলৈকে দৈনিক ন্যূনতম 18 ঘণ্টা পৰিশ্ৰম কৰে। আৰু তেখেতে মোক এদিন লগ পাই কৈছে যে পৰিশ্ৰম নকৰাকৈ তুমি যিমানেই কাৰ্যসূচী নোলোৱা, যিমানেই প্লেনিং নকৰা, ইয়াক বাস্তৱায়িত কৰিবৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব। মানুহৰ আব্দুল কালাম চাহাবেও সেই ফেমাছ লাইন যিটো কৈ গৈছে, ইফ ইউ ৱান্ট টু চাইন ইউ উইল হেভ টু বাৰ্ণ লাইক এ ছান। আই ফাৰ্মলি বিলিভ ডেট। গতিকে এইখিনি আগন্তুক দিনত য়াং জেনেৰেশ্যনৰ মাজত যদি আমি এইখিনি চেতনা শক্তি প্ৰদান কৰিব পাৰোঁ, মই ভাবোঁ যে এইখন ৰাজ্যই বহুত দক্ষতা সম্পন্ন ৰাজ্য, এখন বহুত সম্পদ সম্ভাৱনা শক্তি আছে আমাৰ সমাজত। বিভিন্ন কৰ্মক্ষেত্ৰত আমি জাকত জিলিকা একোগৰাকী ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰোঁ, কিন্তু কাম অধিক কৰিব লাগিব। ধন্যবাদ। জয় আই অসম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ সাৰুৱা ভাষণটিৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী আছে সমূহীয়া আলোকচিত্ৰ গ্ৰহণ, আৰু 4খন আলোকচিত্ৰ পৃথককৈ গ্ৰহণ কৰা হ'ব। তাৰ বাবে আমি পৃথকভাৱে আপোনালোকক মঞ্চলৈ আমন্ত্ৰণ জনাম। প্ৰথমতে আমি মিডিয়া ফেলোশ্বিপ লাভ কৰা সাংবাদিকসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সময় প্ৰতি লক্ষ্য ৰাখি আপোনালোকক অকণমান খৰতকীয়াকৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। প্ৰথমতে মিডিয়া ফেলোশ্বিপ লাভ কৰাসকল। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমন্বিতে আমাৰ সন্মানীয় অতিথিসকলক
অনুৰোধ জনাইছোঁ আলোকচিত্ৰখন তুলিবলৈ। পৰৱৰ্তী আলোকচিত্ৰখনৰ বাবে এককালীন অনুদান লাভ কৰা সাংবাদিকসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আছে স্যাৰ। এতিয়া এককালীন অনুদান লাভ কৰা সাংবাদিকসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমন্বিতে আমাৰ সন্মানীয় অতিথিসকলৰ আলোকচিত্ৰ গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী আলোকচিত্ৰখনৰ বাবে জিলা আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে নিযুক্তি লাভ কৰা বিষয়াসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। তৃতীয়খন আলোকচিত্ৰৰ বাবে নৱনিযুক্ত তথ্য আৰু জনসংযোগ বিষয়াসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া নৱনিযুক্ত বিষয়াসকল। আৰু অন্তিমখন আলোকচিত্ৰৰ বাবে কাৰ্য সম্পাদনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি পুৰস্কৃত হোৱা জিলা আৰু মহকুমা পৰ্যায়ৰ কাৰ্যালয়সমূহৰ বিষয়া কৰ্মচাৰীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী অসম সংগীত পৰিৱেশন কৰিব তথ্য আৰু জনসংযোগ বিভাগৰ সাংস্কৃতিক ভাষাৰ শিল্পীসকলে। Oh,
সকলোলৈকে ধন্যবাদ জনাই আজি অনুষ্ঠানটিৰ সামৰণি কৰি আমাৰ বিভাগৰ তৰফৰ পৰা দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে। উপস্থিত সকলোকে আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।